আসলতে কিছুমান ইউটিউবাৰৰ হৈছে কি টকাৰ লোভ নে অইন কিবা সমাজৰ সাধাৰণ মানুহক কিয় বিপথে নিবলৈ উঠি পৰি লাগিছে 3 days 5 days 7 days যদি 20 বছৰ পুৰানি বিষয়টো 10 daysৰ ভিতৰত মই কমপ্লিট কৰি দিম কেৱল মাত্ৰ অলপ টকাৰ বাবে কিয় অপপ্ৰচাৰ চলাইছে কিছুমান ইউটিউবাৰে এতিয়া এটাৰ পিছত এটা বিতৰ্ক চলি আছে আৰু প্ৰায় সকলো বিতৰ্কৰ আঁৰত ভিন্ন ইউটিউবৰ নাম সাঙুৰ খাইছে ট্ৰেডিং বিতৰ্কত ইউটিউবাৰৰ নাম অনলাইন জোৱা বিতৰ্কত ইউটিউবাৰৰ নাম লটাৰী খেলত ইউটিউবাৰৰ নাম প্ৰচাৰ ঠিক সেই সময়ত ইউটিউবাৰে এতিয়া মানুহৰ জীৱনক লৈও খেল খেলিব এৰি দিয়া নাই এই অভিযোগ আমাৰ নহয় আমাৰ প্ৰতিবেদন চাওক আৰু এবাৰ ভাবক বৰ্তমান কিছুমান ইউটিউবাৰে কাইৰোপ্ৰেক্টিক চিকিৎসাৰ নামত ভিন্ন ভুল তথ্য নিজৰ ভিডিঅ'ৰ মাজেৰে প্ৰচাৰ কৰি ধন ঘটাৰ বাট মুকলি কৰিছে কোনো ধৰণৰ বিজ্ঞানসন্মত তথ্য নোহোৱাকৈ 2-3 দিনত কঁকালৰ বিষ ডিঙিৰ বিষ ভাল কৰিব পাৰে বুলি অলপ টকাৰ লোভত ৰাইজক ভুল পথত নিবলৈ চেষ্টা কৰিছে আৰু ধন ঘটাৰ চেষ্টা কৰিছে এইবোৰ কৰি কাইৰোপ্ৰেক্টিক আৰু ফিজিঅথেৰাপি নামৰ চিকিৎসা বিজ্ঞানৰ দুই পদ্ধতিৰ বদনামী কৰিবলৈ চেষ্টা কৰিছে য'ত কিছুমান ক্লিনিকৰ মালিকেও অৰিহণা যোগাইছে সাধাৰণ ৰাইজে এইবোৰ ভিডিঅ' চাই সঁচা বুলি ভাবি অধিক মাচুল খৰচ কৰি চিকিৎসা ল'বলৈ যায় কাৰণ ৰাইজে এতিয়াও ইউটিউবাৰবোৰক বিশ্বাস কৰে নিজৰ ফেন ফলোৱাৰলৈ চলোৱা এই ব্যৱসায়ীয়ে ফিজিঅথেৰাপি আৰু কাইৰোপ্ৰেক্টিক নামৰ দুই চিকিৎসা পদ্ধতিক বদনামী কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে নৰ্থ ইষ্ট এণ্টায়াৰ ফিজিঅথেৰাপি প্ৰেক্টিনিয়ৰ ফৰ্মৰ বিষয়ববীয়া ডক্টৰ ভাস্কৰ আৰু ডক্টৰ সাত্তাৰে আৰু ৰাইজক এইবোৰ ভুল তথ্য বিশ্বাস নকৰিবলৈ ৰাইজক আহ্বান জনায় আৰু ইউটিউবাৰ সকলক এনেবোৰ মিছা ভিডিঅ' বনাই ৰাইজক বিপথে প্ৰচলিত নকৰিবলৈ সকীয়াই দিয়ে নমস্কাৰ মই উত্তৰ পূব এণ্টায়াৰ ফিজিঅথেৰাপি প্ৰেক্টিশ্যনাৰ ফৰামৰ সম্পাদক ডক্টৰ আব্দুল সাত্তাৰে কৈ আছোঁ প্ৰফেশ্যনেলি মই এজন ফিজিঅথেৰাপিষ্ট আৰু মই এখন ফিজিঅথেৰাপি ক্লিনিক আছে মোৰ চেম্বাৰ এখন আছে এটা ফিজিঅ' হোম আছে মোৰ তাত মই পেচেণ্ট চাওঁ পেচেণ্ট ট্ৰিটমেণ্ট কৰোঁ ফিজিঅথেৰাপি ট্ৰিটমেণ্ট কৰোঁ চ' নৰ্থ ইষ্ট এণ্টায়াৰ ফিজিঅথেৰাপি প্ৰেক্টিশ্যনাৰ ফৰামৰ হৈ মই এটা কথা ক'ব বিচাৰিছোঁ আজি কিছুদিন ধৰি আমি দেখিবলৈ পাইছোঁ যে অসমত অতি কম দিনৰ ভিতৰতে এটা নতুন বস্তু খুব গা কৰি উঠিছে যাৰ পৰা বহুত ৰাইজৰ অসুবিধা হৈছে কাইৰোপ্ৰেক্টিক এই কাইৰোপ্ৰেক্টিকনো কি আচলতে এই কাইৰোপ্ৰেক্টিক হ'ল যিবিলাক মানুহৰ বোন এলাইনমেণ্ট জইণ্ট এলাইনমেণ্ট ইফাল সিফাল হৈ থাকে বেকাবিকি হৈ থাকে সেই এলাইনমেণ্ট ঠিক কৰিবৰ কাৰণেহে একচুৱেলি কাইৰোপ্ৰেক্টিক বোলা যিটো প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ ঠিক কৰা হয় আমি এতিয়া দেখিবলৈ পাইছোঁ কিছুমান ইউটিউবাৰৰ ভিডিঅ'ত যে কাইৰোপ্ৰেক্টিক তেওঁলোকে প্ৰমোশ্যন কৰিছে কৰক আমাৰ ক'বলগীয়া একো নাই কিন্তু তাত কিছুমান ভুল পৰামৰ্শ তেওঁলোকে আগবঢ়াইছে যে কাইৰোপ্ৰেক্টিকৰ দ্বাৰা স্পণ্ডলাইচিছ 2 দিনৰ ভিতৰত ভাল হ'ব শ্লিপ ডিস্ক 3 দিনৰ ভিতৰত ভাল হ'ব এসপ্তাহৰ ভিতৰত আপোনাৰ যিকোনো ধৰণৰ বেমাৰ ভাল হৈ যাব কাইৰোপ্ৰেক্টিক কৰিলে আৰু এই ধৰণৰ যিটো গেৰাণ্টি সহ তেখেতসকলে এটা বাৰ্তা ভুল বাৰ্তা এটা ৰাইজৰ মাজত বিয়পাইছে তাৰ বিপক্ষেহে এই ভিডিঅ'টো বনোৱা হৈছে যে মেডিকেলত এনেকুৱা কোনো বেমাৰ নাই এনেকুৱা কোনো ডিজিজ নাই আৰু এনেকুৱা কোনো বিভাগৰ ডক্তৰ নাই য'ত 2 দিনত 3 দিনত এসপ্তাহত বেমাৰ ভাল কৰি দিম বুলি গেৰাণ্টি দিব পাৰে এয়া সম্পূৰ্ণৰূপে মিছা আপোনালোকে এই কথাত ভুল নাযাব এয়া সম্পূৰ্ণৰূপে ঠগ আৰু প্ৰবঞ্চকৰহে জাল আজিকালি প্ৰায় দেখা গৈছে ইউটিউবাৰ কিছুমান তেওঁলোকে বিভিন্ন ফিজিঅথেৰাপি ক্লিনিকত গৈ ফিজিঅথেৰাপি চিকিৎসা প্ৰমোট কৰা দেখা গৈছে কিছুমান এনেকুৱা অবৈজ্ঞানিক তথ্য দিছে জনসাধাৰণক যে 2 দিনত ভাল হৈ যাব 3 দিনত আপোনাৰ কঁকাল বিষ ভাল হৈ যাব 4 দিনত আপোনাৰ আঁঠুৰ বিষ ভাল হৈ যাব বেলেগ অন্যান্য ৰোগী ধৰক স্পণ্ডিলাইটিছ 3 দিনত ভাল হৈ যাব এই কথাবোৰৰ কোনো বৈজ্ঞানিক বা মেডিকেল সায়েন্সত কোনো প্ৰাসংগিকতা নাই তেওঁলোক ছুপাৰ স্পেচিয়েলিষ্ট নহয় যি ইউটিউবাৰে কৈ দিছে যে এনেকৈ আপোনাৰ বেমাৰটো অতি সোনকালে ভাল হৈ যাব মেডিকেল প্ৰফেশ্যনটোত বা মেডিকেল চিষ্টেমটোত আপোনাৰ যিকোনো এটা ৰোগ সম্পূৰ্ণ হওঁতে তাৰ এটা হিলিং ষ্টেজ থাকে সেই হিলিং ষ্টেজটো আগত সি কেতিয়াও মেজিক নহয় যে ই সোনকালে ভাল হৈ যাব নিউজ ডেস্ক ৰিপৰ্ট পি নিউজ অসম